নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাইছে SK বাবু চৰণীয়া। মানে হ'ল আমি স্কুলৰ ফালৰ পৰা পিকনিক খাবলৈ আহিছোঁ উকিয়ামত। আৰু পিকনিক খাবলৈ আগতে আৰু ঘূৰিব আহিলোঁ এইফালে মেঘালয়ত। মানে অসমৰ এইটো নদী দেখিছেনে? নদীটো সীমা অসমৰ বাহিৰত তাতে এটা নিজৰা আছে। নিজৰাটো চাব যাইছোঁ আমি, মানে ৱাটাৰফলটো চাবলৈ গৈ আছোঁ। ব্লগ যদি আছে কপালত তেনেহ'লে দেখা পাম নিশ্চয়। এই পাছফালে লগজন আহিছে আৰু এইজন হাই বুলি কৈ দিয়া ভাই এটা। हाय हाय हाय, हम बहुत मेहनत से आ रहे हैं। पूर मेहनत से आ रहे हैं। তাহক দিবা আৰু অলপমান, আৰু ইমান দূৰ নক'বা আৰু ভাল হৈ গৈছে একদম। বাছতে আহোঁতে এনেকুৱা লাগিছে বমি মোৰ অলপ টাইপৰ অলপ তাৰমানে এনেকুৱা হৈ গৈছে, মানে কি ওলাই আহিব যেন লাগে। কিন্তু তথাপিতো টেঙা চেঙা খাই পেলাই হ'লেও ৰাখি থৈছোঁ আৰু বমিটো যে আৰু হেৰি নকৰোঁ বুলি পেলাই। তেতিয়া চাওঁ কি পাৰোঁ কি নোৰোঁ যাবৰ কাৰণে তাৰ লাগি। এইটো নিজে চাওক ডাঙৰ নদী, এটা লম্বিটো কচাই পেলাই যাবতো নোৱাৰা গতিকে চাওঁ ক'ত নাও যদি পাওঁ। গা ধুবি মই থৰে না গামচা পিন্ধি ধুম বুলি ভাবছা? মই লাংটাই ধুম নাকি গাইছ, মই লাংটাই ধুম। তলত পিন আছে চিন্তা, মোৰ বহুত পিন আছে আৰু এইখন আছে। কি ক'ম এতিয়া, এখন নাও আহিছে দেখা পাইছোঁ। আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। বলক, কিবাকৈ ভাগ্য ভাল নাও এখন দেখা পাইছোঁ। এই নাওখনতে উঠি পেলাই পাৰ হ'ব লাগিব এতিয়া। বলক, মাটি খেদাব লাগিব নাওখনক লগতে। এইফালে এখন আহিছে আৰু এইফালে যদি পাৰ কৰি দিয়ে বহুত ভাল হ'ব। নাও এটা আছে, চেষ্টা কৰিম দেখাবলৈ। বলক, নাৱৰ খাটি আমি এইখিনিৰ পৰা আহিছিলোঁ আৰু এইখিনি থাকিলোঁ। বলক, এতিয়া আমি এইবোৰ নিজৰা, এইবোৰ পানী এই ৱাটাৰফলৰ পৰা অহা পানী। আৰু বৰ্তমান ভিতৰত যাব লাগিব। বলক, দৌৰি গ'ব লাগিব আমি এতিয়া। कहाँ से रास्ता है भाई? इधर से। ये देखो, अच्छा लगा है आकर। उठ लगी चाहिए फिले। ओह माय गॉड, रुको 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 रुको, वो आगे लोग गए। वाटर पुल ফাইনেলি নাওখন পাৰ হ'লোঁ আমি। এতিয়া মেঘালয়ত আমি য'ত থিয় হৈছোঁ, এতিয়া মেঘালয়ত ফুৰি দিছোঁ আমি। মেঘালয় অসমৰ বাহিৰত, আউট অফ আছাম, বাহিৰত আছোঁ আমি, অসমৰ বাহিৰত আছোঁ এতিয়া আমি। এতিয়া আমি দৌৰি গৈ আছোঁ নিজৰটো চাবলৈ। চেষ্টা কৰিম দেখাবলৈ আপোনালোকক। কৈছে যি চাবলৈ কিন্তু বৰ ধুনীয়া, বহুত ওপৰে পানী পৰে। যাম তাৰ লাগে, চাই আহিম কিমান সুন্দৰ। এটা কথা কওঁ, মোৰ লাইফত একবাৰ দেখা পাইছোঁ মই ৱাটাৰপুল। কিয় সৰুতে, ডাঙৰ হোৱাৰ পৰা দেখা নাই। আজি চাবলৈ গৈ আছোঁ ৱাটাৰপুল। বলক, চাই ৱাটাৰপুল আমি সকলোৱে আপোনালোকক দিবলৈ চেষ্টা কৰিম। চাওক কিনে ৰাস্তা এইবোৰ, এনে ৰাস্তা। ইয়াত তাৰমানে জীৱ জন্তু থকাও
সম্ভাৱনা আছে। আপোনাক এটা বস্তু দেখাম মই, নিজৰা সেইফালে মানুহ আছে, ফুৰি পুতলিছে দেখোন। বোলো আৰু পুৰা পাহাৰৰ ওপৰত উঠিব লাগিব। দৌৰ দৌৰ। গাইছ মেঘালয় আজি প্ৰথম মেঘালয় ফুৰি দিছোঁ। এই ৰাস্তা চাওঁ ইমান পুৰা আহিলোঁ। অঁ এই গাইছ এইটো চাওক। হৈছে কি ভয়ানক ৰাস্তা চাওক গাইছ, কি ভয়ানক ৰাস্তা, ইমান সৰু সৰু বাট। ইয়াৰ পৰা এবাৰ পুৰি যাওঁ না, মা কচম জিন্দনত খাব নাথাকোঁ আৰু। ডাঙৰ ডাঙৰ শিল মানে পাথৰ, সেইবোৰ নিজৰা সৰু সৰু বৈ আছে। আমি এইবোৰ নিজৰা চাওঁ, ডাইৰেক্ট ডাঙৰ ৱাটাৰফলটো চাম, য'ত চালা লাংটাই কাপোৰ ধোৱা আজি গা ধুম। ৱাটাৰফল ৱাটাৰফল ব'লক আহি দিয়ক, মই দেখুৱাইছোঁ। অ' ভাই আহি পালোঁ আমাৰ জেগা। মই দিকে জেগা দেখাইছোঁ। আচলতে যিটো দেখা পালোঁ আমি আগত, সেইটোতকৈ আৰু ডাঙৰ আছে। এইটো পুৰা ভুল পানী পৰিছে। মই আপোনালোকক পিছ কেমেৰা দি তুলিবলৈ চেষ্টা কৰি দেখুৱাম, ব'লক দেখাইছোঁ। ফাইনেলি আমি মায়াৰ কি ৰাস্তা ফাইনেলি আমি মেঘালয়ত ফুৰি দিলোঁ আৰু ৱাটাৰফল চালোঁ। কি ধুনীয়া লাগিছে চাই। আজি লাইফত ছেকেণ্ড বাৰ দেখিলোঁ, কিন্তু ইমানকৈ ভালকৈ দেখা নাছিলোঁ। এতিয়া ডাঙৰ হ'ল যাতে বোলো ভালকৈ দেখা পালোঁ, বহুত ভাল লাগিছে। চ' আপোনালোকে যদি আহিব বিচাৰে উকিয়ামলৈ আহিব। উকিয়ামলৈ আহি আপোনালোকে তেওঁৰ ওচৰে পাঁজৰে মানুহবিলাক বজাৰ কৰা মানুহ হওক বা এইফালৰ মেঘালয়ৰ ওচৰত নদী পাৰত থকা মানুহবিলাক সুধিব যে মেঘালয়ত ৱাটাৰফল ক'ত আছে, তেতিয়াহ'লে দেখাই দিব, কৈ দিব মোক তাতে আছে, নদীটো পাৰ হ'ব লাগিব, কিবা হ'ব লাগিব, মানে নদীটো পাৰ হ'ব লাগিব হা। মই আপোনালোকক আগতে কৈছোঁ মই। চ' আহি খুব ভাল লাগিল। আৰু এতিয়া যাওঁতে দিগদাৰ লাগিছে, এতিয়া নাও কোনে চলাব, এতিয়া নাওটো লগটো চলাব পাৰোঁ বুলি কৈছে, এইটো তাকে চলাব দিম। চ' জেগাত যাই পেলাই ভাল লাগিব। তো আমি ঘৰলৈ যাম, এতিয়া ভাত চাত খাম, মানে ঘৰলৈ মানে তাতলৈ যাম আৰু য'ত আমি এতিয়া আমাৰ কলেজ আলক তিতা আহিছে। এই তিতা আমি আগৰ আছে যা, আগৰ আছে ৱাটাৰফল আগৰ আছে যা। এ বম মাছ বম দে, বম ডাঙৰ চাই যা, মই নাযাওঁ আৰু যাইলো। চ' আমি এতিয়া যাওঁ, আমি ৱাটাৰফল চালোঁ এতিয়া। আগৰ ৱাটাৰফল চাই যা, মজা লগা ভাই, মজা না, মজা একদম। আমি চাই আহো দে, এটা হাই বুলি কৈ দিব। হাই আমি চাই আহো অলপ। ফুল 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 আমি যাওঁ এতিয়া। আমি এতিয়া যাওঁ, তাতে অলপমান চাহ পানী খাম, কৈ ভোক লাগিছে বহুত, হেৰি কৰি আহা। চ' এতিয়া ঘৰলৈ যাম আৰু বাদাম আমি এতিয়া লগ বন্ধু লগ পালোঁ। আমি এতিয়া যাওঁ জাগালৈ। চ' তাৰ লগত যাই পেলাই আমি অঁ বিচাৰি বিচাৰি চিনেমা আমি আগত চাই আহিলোঁ, প্ৰথম মেঘালয়ত ফুৰি দিলোঁ।
এতিয়া যাওঁ চাহ পানী খাওঁগৈ, ভোক লাগিছে বহুত, পেটত একো সোমোৱা নাই ৰাতিপুৱাৰ পৰা। এই কল দুটামান দিছিলে, ব্ৰেকফাষ্ট দিছিলে, কেইটা খাই লওঁ। আৰু লগাইছে পাইছোঁ মই আমাৰ কলেজৰ লগ, এইকেইটা হাৰামকেইটা আহিছে আৰু এইকেইটা ৰাম ৰাম। Hey, hey. What's up? What's up? অ'কে 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 যা। আৰু নাচাওঁ, হৈ গ'ল চাৱা। এতিয়া চাওক এটা চাহ দেখুৱাম মই কেনেকুৱা ৰাস্তা। দাউৰি যাব লাগিব পিছে আমি। ব্ৰেক নাই মাইলা মাৰি পেলাব পাৰে মানুহ। ইয়াৰ চুৰিত ৰাস্তা হা চাই আহিলোঁ, বঢ়িয়া লাগিল। আপোনালোকে আহিব দেই মেঘালয়লৈ। প্ৰথম ফাৰ্ষ্ট উকিয়ামলৈ আহিব পিকনিক খাবলৈ, তাৰপৰা মেঘালয় আহিব পাৰিব ৱাটাৰফল চাবলৈ। বহুত ভাল লাগিছে আহি। এনেকুৱা ন জংঘলৰ মাজত ৱাটাৰফল থাকিলে নাজাৰাগিলাই ভাল লাগে, মানে প্ৰকৃতিৰ যিবোৰ গছ গছনি থাকে সেইবোৰ ভাল লাগে। বেলেগত এনেকুৱা বনাই থোৱা হেৰি ৱাটাৰফল গ'লে একো ভাল নালাগে, কিন্তু প্ৰকৃতিৰ পৰা হোৱা বস্তুগিলা বহুত ভাল লাগে। এতিয়া আমি চাই আহিলোঁ, বহুত ধুনীয়া লাগিছে এইটো। এতিয়া আমি যাওঁ আৰু নদীটো দেখুৱাম, ব্লগটো চাই থাকোঁ। নদীটো কিবাকে পাৰ হ'ব বিচাৰিলোঁ, পাৰ মানে নাও চলাই আহিছে। এতিয়া টেনশ্যন নাই আৰু, তাৰ ঘৰ জেগাত যাব পাম আৰু আমি এতিয়া য'ত খানা খাই আছে। আৰু এইটো ই লগত আহিলা আৰু এইটো আৰু বাকীকেইটা গৈছে আগত, সিহঁতে হাত দি দিব অলপ। আমি গৈ চাহ পানী খাম আৰু অলপমান, তথাপিতো সোনকালে যাব পৰাটো ভাল। তো ভিডিঅ'টো শেষ নকৰোঁ, আগলৈ আৰু হেৰি কৰিম। এইখিনি নাজাৰাখিনি দেখাম য'ত আমি খানা খাইছোঁ। গতিকে বৰ্তমানলৈকে আগতে পাৰ হৈ লওঁ। ডাইৰেক্ট ভাতে মাৰি দিলোঁ আৰু খৰাই মাংস কিবা কিবি। কেনে খানা কেনে ৰান্ধা ভাল না খানা কেনে ৰস্তি খানা কেনে দে আৰু বেছি দিন নকৰোঁ আৰু খাই লৈ আৰু ডেন্স কৰিম অলপ যামেই আৰু। যদি ভিডিঅ'টো ভাল লাগিছে না লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আজি ৰাখিছোঁ, বাই বাই, টাটা।